আজি যুৱ মহোৎসৱত আমাৰ দ্বিতীয়টো দিন আৰু পুৱাই উঠি মুখ হাত ধুই প্ৰথমতে ব্ৰেকফাষ্ট কৰিলোঁ। তাৰপাছত বোলো গা চা ধুই ফ্ৰেছ হৈ গ'লোঁ কিতাপৰ দোকানলৈ, কিন্তু মনে বিচৰা কিতাপখন আকৌ বিচাৰিয়ে নাপালোঁ। সেইবাবে দাদাজনক ক'লোঁ আৰু তেওঁ ক'লে কাইলৈ আনি দিম, আৰু তাৰ পৰা ওলাই গৈ শাস্ত্ৰীয় সংগীত চাবলৈকে গ'লোঁ। উৎপতীয়া মানুহ যে একে ঠাইতে ৰৈ থাকিবই নোৱাৰোঁ, সেইবাবে আকৌ গ'লোঁ ইফালে ইফালে খোজকাঢ়িবলৈ। তাৰপাছত আহি দেখোঁ ইমান দীঘলীয়া লাইন, ওচৰলৈ গৈহে গম পাওঁ এয়া আকৌ খাবলৈহে। আমি গৈ থিয় হ'লোঁ আৰু লাইনতে, উপায়তো নাই। আৰু আজি লাঞ্চ ভালেই দিছিলে বাৰু, চিকেন আছিলে, তাৰপাছত দাইল, মাটি দাইল, ভাজিও দিছিলে। লাঞ্চৰ পাছত আছিলে ইনষ্টলেশ্যন কম্পিটিশ্যন, আৰু এয়া দেখিছেনে? যদি চিনি পাইছে তেন্তে কমেণ্ট কৰি তুৰন্তে জনাওক। আৰু ৰাতিলৈ আছিলে এইখন মঞ্চত সংগীতৰ প্ৰতিযোগিতা, কিন্তু কৈছিলে নহয় উৎপতীয়া বুলি, সেইবাবে আমি গ'লোঁ আকৌ নাটক চাবলৈ। এয়া এলাপেচা নহয় আকৌ, ডিব্ৰুগড় ইউনিভাৰ্চিটি